হে দোস্ত কিমান সুৰক্ষিত বাৰু এয়াৰপ্লেনত উৰা বা যাত্ৰা কৰা দুইদিন আগত গম পাইছে নেপালৰ এয়াৰলাইনৰ এখন ফ্লাইট কাঠমাণ্ডুৰ পৰা পোখৰালৈকে আহি আছিল আৰু লেণ্ড কৰাৰ মাত্ৰ 10 ছেকেণ্ড আগত এয়াৰপ্লেনখন ওপৰৰ পৰা সৰি পৰিল বুলি ক'ব পাৰোঁ আমি আৰু 72 জন মানুহৰ মৃত্যু হ'ল। মিছা নকওঁ, এইবিলাক দুৰ্ঘটনাৰ কথা শুনিলে অলপ ভয়ো লাগে দিয়কচোন, কাৰণ ময়ে বহুত গৈ থাকোঁ এয়াৰপ্লেনত, আপোনালোকৰ মাজতো চাগে বহুতে গৈ থাকে। তো কিমান চান্স আছে বাৰু এয়াৰপ্লেনত গৈ পিনে ওপৰৰ পৰা সৰি পৰাৰ বা এক্সিডেণ্ট হৈ মৰাৰ? তো আজি মই পুৰা ডাটা লৈ পিনে ভালদৰে ৰিচাৰ্চ কৰি বুজাই দিম যে কিমান সুৰক্ষিত এই বস্তুটো, এই জাৰ্ণিটো, বা নেপালত যিটো দুৰ্ঘটনা হ'ল ইমান ভয়ানক কিয় হ'ল তাৰ পচিবল ৰিজন বহুতে দিছে। মানে ব্লেক বক্স পাব কিবা পাব ভালকৈ বাৰু ৰিচাৰ্চ হ'ব, কিন্তু হ'লেও গম পাই ন যে কিহৰ কাৰণে পৰিল, সেইটো মই বুজাই দিম এইখন প্লেইনত ধুনীয়াকৈ যে কেনেকৈ পৰি যাব পাৰে এখন প্লেইন ওপৰৰ পৰা। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি প্লেইনত উঠাই পোৱাও নাই, ভিডিঅ'টো খুব ভালদৰে চাওক, এটা মানে কিবা এটা সাহস পাব মনত। চাওক, যদি ৰিপৰ্ট চাওঁ আমি আজিৰ দিনত, আপুনি যে ভিডিঅ'টো চাই আছে এই সময়ত আকাশত কিমান প্লেইন উৰি আছে জানেনে? গোটেই পৃথিৱীখনৰ প্ৰায় 10,000। এটা এপ আছে ফ্ৰী এপ ফ্লাইট ট্ৰেডাৰ বুলি, এই এপটো ডাউনলোড কৰিলে আপুনি কোনখন প্লেইন ক'ত আছে, বৰ্তমান আমাৰ আছোঁ অসমত, তো অসমৰ ওপৰত কিবা প্লেইন বৰ্তমান উৰি আছে নেকি, এইখন প্লেইন উৰি আছে, এই প্লেইনখনত যদি মই ক্লিক কৰি দিওঁ চাব পাৰিম এইখন গুৱাহাটীৰ পৰা চেন্নাইত যাব, ইণ্ডিগৰ এখন প্লেইন, এনেকুৱা আপুনি পৃথিৱীত উৰি থকা প্ৰতিখন প্লেইনৰ ডিটেইলছ ল'ব পাৰিব, প্লেইনখন উৰাও দেখিব পাৰিব, কিমান স্পীডত গৈ আছে চব দেখিব পাৰিব। এইখন প্লেইনে গৈ আছে, দেখিছে গৈ আছে, এইখন কি প্লেইন, এনেকৈ যদি টিপি দিওঁ ইয়াত টিপাই নকৰিলোঁ এইখন হৈছে ডুবাইৰ পৰা অমৃতসৰ আহি আছে। তো এনেকুৱা প্ৰায় 10,000 কমাৰ্চিয়েল ফ্লাইট গোটেই পৃথিৱীত নন ষ্টপ উৰি আছে প্ৰতিটো মুমেণ্টত। আজিৰ দিনত প্ৰতিদিনে এই পৃথিৱীৰ বিভিন্ন এয়াৰপৰ্টৰ পৰা 1 লাখ প্লেইনে উঠা নামা টেক অফ লেণ্ডিং কৰে। প্ৰতিদিনে প্ৰায় 60 লাখ মানুহে প্লেইন ব্যৱহাৰ কৰে ক'ৰবালৈ যাবলৈ, ক'ৰবাৰ পৰা আহিবলৈ। এতিয়া কিমান ছেফ বাৰু এই এয়াৰপ্লেইন? চাওক, এতিয়ালৈকে যিমান যাব পৰা বাহন, কাৰ, নাও, যিমান ওলাল সকলোতকৈ ছেফ হৈছে এয়াৰপ্লেইন। আপুনি মাৰি দিয়ক মষ্ট ছেফেষ্ট ট্ৰেন্সপৰ্ট এয়াৰপ্লেইনে আহিব যদি এক্সিডেণ্ট হিচাপত চাওঁ। আপুনি বাথৰুমত যোৱাতকৈ প্লেইনত উঠি ক'ৰবাত যোৱাটো বেছি ছেফ, কাৰণ মানুহ বাথৰুমত গৈ পিছল খাই বেছি মৰে প্লেইন ক্ৰেছত। এতিয়া নেপালৰ প্লেইনখনলৈকে যোৱাৰ আগত আৰু এটা কথা জানি লওক যে যদি ৰাস্তাৰে 5,000খন কাৰ গৈ আছে, তাৰে এখন কাৰ এক্সিডেণ্ট হ'ব পাৰে, মানে এইটো চান্স, কাৰৰ এক্সিডেণ্টৰ চান্স 5,000ত 1। আপুনি যদি 5,000 বাৰ কাৰ চলাইছে তাৰে একবাৰ আপোনাৰ সৰু বা কিবা এটা এক্সিডেণ্ট হ'ব পাৰে। কিন্তু সেইটো যদি আমি প্লেইনৰ ক্ষেত্ৰত চাওঁ, যদি 12 লাখখন প্লেইন উৰে তাৰে এখন প্লেইনৰ এক্সিডেণ্ট হ'ব পাৰে। ইমানে কম যে সকলোতকৈ ছেফেষ্ট হয়, কিন্তু তাৰ পিছতো বাৰু কিহৰ কাৰণে দুই এটা এক্সিডেণ্ট আমি দেখিব পাওঁ। চাওক আপুনি প্লেইনৰ বেছিক কনচেপ্টটো বুজক। এইখন হৈছে এখন প্লেইন, এইখন বয়িং 777, মই ডুবাইৰ পৰা আনিছিলোঁ, ইমিৰেটছ এয়াৰলাইন্সৰ এখন ফ্লাইট। আৰু তো এইখন হৈছে এখন জেট, তাৰমানে এই দুটা যি ইঞ্জিন আছে এই দুটা জেট ইঞ্জিন, আৰু যিখন নেপালত ক্ৰেছ হ'ল সেইখনত জেট ইঞ্জিনে সেইটো, কিন্তু তাত পাংখাবিলাক ওলাই থাকে, সেইটো টাৰ্বো প্ৰপছ ইঞ্জিন বুলি কয়। শ্বৰ্ট ডিষ্টেঞ্চ যাবৰ কাৰণে, ধৰক আপুনি গুৱাহাটীৰ পৰা শিলচৰ গৈছে, কলিকতা গৈছে, তেনেকুৱা টাৰ্বো প্ৰপ ইঞ্জিন ব্যৱহাৰ কৰা হয়। আৰু নেপালত যিহেতু কাঠমাণ্ডুৰ পৰা পোখৰালৈকে দূৰত্ব কম, তো সেনেকুৱা টাৰ্বো প্ৰপ ইঞ্জিন ব্যৱহাৰ কৰে, কাৰণ তাত ফিউল ইফিচিয়েঞ্চি আছে, বা সেইটো এটা জেট ইঞ্জিনে, কিন্তু এনেকুৱা জেট ইঞ্জিন সেইটো নহয়। কিন্তু এইটোৱে হওক বা সেইটোৱে হওক, ইঞ্জিনৰ কাম কি আচলতে? ইঞ্জিনৰ কাম হৈছে আগৰ ফালে যিবিলাক হাৱা আছে, বতাহ, সেই বতাহ ইঞ্জিনে শুহি লয়, পিছফালেৰে এৰি দিয়ে, যাৰ ফলত ইঞ্জিনটো আগবাঢ়ি গৈ থাকে। এনেকৈ আগুৱাই গৈ আগৰ বতাহখিনি ঘূৰি পাংখাৰে পূৰা শুহি লয় আৰু পিছফালেৰে এৰি দিয়ে আৰু পুনৰ আগবাঢ়ি যায়, আৰু তেনেকৈ এখন সম্পূৰ্ণ প্লেইন এনেকৈ আগবাঢ়ি গৈ থাকে। এতিয়া প্লেইন এখনত জেনেৰেলি 2টা ইঞ্জিন থাকে, কিছুমান প্লেইনত বাৰু 4টাও ইঞ্জিন থাকে, কিন্তু 4টা ইঞ্জিনৰ কনচেপ্টটো পুৰণি হ'ল। আজিকালি বিজ্ঞানীসকলে গম পাইছে যে 4টা ইঞ্জিন দি একো লাভ নাই, বেছি তেলহে পুৰিব, তাতকৈ 2টা ইঞ্জিনতে আমি বহুত লং ডিষ্টেঞ্চ তাক ট্ৰেভেল কৰাব পাৰোঁ। সেইবাবে কিছুমান প্লেইনতহে আজিৰ দিনত 4টা ইঞ্জিন বাচি আছে, যেনেকৈ এয়াৰবাছ 380 এনেকুৱা ফ্লাইট, কিন্তু লাহে লাহে সেইবিলাকো নোহোৱা হ'ব। সকলো ফ্লাইটেই আজিকালি 2টা ইঞ্জিনত উৰিব পাৰে বহুত লং ডিষ্টেঞ্চলৈকে। এতিয়া যদি কিবা কাৰণত আকাশত এটা ইঞ্জিন বন্ধ হৈও যায়, প্লেইনখনটো ওপৰৰ পৰা সৰি নপৰে না, কাৰণ প্লেইনখনটো ইঞ্জিনৰ ভৰসাত ওপৰত থকা নাই না। মানে ইঞ্জিন দুটাই কি কৰিছে, প্লেইনখনক আগবঢ়াই নিয়াতহে সহায় কৰিছে। ওপৰত ভাহি থাকিবলৈ এই পাংখা দুখনে ইয়াক এনেকৈ ৰাখিছে ন। তো যদি কিবা কাৰণত
ওপৰত ফ্লাইটৰ দুয়োটা ইঞ্জিন বন্ধ কৰি দিয়ে পাইলটে ফ্লাইটখন ডাইৰেক্ট এনেকৈ পৰি নাযায় ই লাহে 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 আমি যেনেকৈ চিলা উৰাও তেনেকৈ লাহে লাহে পৰি থাকিব যদি এটা ইঞ্জিন পাইলটে কিবা কাৰণত বন্ধ কৰি দিয়ে বা এইটো কিবা বেয়া হৈ গ'ল এটা ইঞ্জিনেৰে আৰামছে ফ্লাইটখন উৰি থাকিব পাৰিব বা য'ত যাব লগা আছে তালৈ যাব নোৱাৰিলেও কাষৰ এয়াৰপৰ্টত পৰিব পাৰে বা সেই ফ'ৰ্চটো নাপায় কিন্তু ইঞ্জিন দুটাৰ কাম হৈছে কি যেতিয়া টেক অফ কৰে টেক অফ কৰাৰ টাইমত তাক ফ'ৰ্চ দি ওপৰত লৈ যোৱা আৰু ওপৰত তাক নিউটনৰ সূত্ৰ মতে এনেকৈ লৈ গৈ থকা ফ'ৰ্চ দি কিন্তু বাকী চব কাম নেচাৰেলি কৰে নেচাৰৰ সূত্ৰই কৰে পাংখা দুখনে কৰে আৰু তেল চেলো পাংখাতে থাকে প্লেইনত তেলবিলাক পাংখাত থাকে হা আৰু এইফালে ৰেডাৰ থাকে তো এনেকুৱা কৰিব লাগিলে এই ৰেডাৰ পাৰ্ট এনেকুৱা কৰি দিয়ে এনেকুৱা যায় এনেকুৱা কৰি দিয়ে এনেকুৱা যায় তাৰপিছত এইবিলাকত চব কণ্ট্ৰলবিলাক থাকে তো এনেকৈ একদম চিম্পুল লজিকত প্লেইন এখন উৰি গৈ থাকে তো চিম্পুল লজিকখিনি আমি বুজি পালোঁ যে ওপৰত ইঞ্জিন বেয়া হ'লেও প্লেইনখন সৰি নপৰে এটা ইঞ্জিন বেয়া হ'লেও এটা ইঞ্জিনেৰে আহিব পাৰে দুয়োটা ইঞ্জিন বেয়া হ'লেও সি গ্লাইড কৰি তলৰ মাটিত পৰিলে বাৰু ক্ৰেছ হ'ব কিন্তু পানী চানী আৰামছে লেণ্ডিং কৰি যাব পাৰে বা কাষত যদি এয়াৰপৰ্ট আছে আৰামছে এয়াৰপৰ্টত লেণ্ড কৰিব পাৰে তো নেপালত এতিয়া কি হৈছিল চাওক নেপালত লেণ্ড কৰাৰ জাষ্ট 10 ছেকেণ্ড আগত প্লেইনখন ষ্টল হৈছিল বুলি বহুত এভিয়েশ্যন এক্সপাৰ্টে কয় এতিয়া ষ্টল কি বস্তু চাওক ষ্টলটো বহুত ইণ্টাৰেষ্টিং বস্তু ভালদৰে বুজক ইণ্টাৰেষ্টিং বস্তু কৈ আছোঁ চাওক ষ্টল কি জানেনে এই মস্ত হাজাৰ হাজাৰ কুইণ্টলৰ এয়াৰপ্লেনখন বাৰু আকাশত ভাহি কেনেকৈ আছে নিউটনৰ তৃতীয় গতিসূত্ৰ অনুসৰি যেতিয়া এটা বস্তু এটা একশ্যনত গৈ থাকে তাৰ এটা ৰিয়েকশ্যন হয় গ্ৰেভিটি যিটো পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিক মানে পৰাভূত কৰি পিনে এই আকাশত এই কাৰণে গৈ আছে কাৰণ ই আগবাঢ়ি গৈ আছে হা এটা আগবাঢ়ি গৈ আছে এটা একশ্যনত আছে তাৰ ফলত ৰিয়েকশ্যনৰ ফলত কি হৈছে সেইখন সৰি পৰা নাই কিন্তু যদি সেই একশ্যনটো বহুত বেছি কম হৈ যায় যদি বহুত বেছি কম স্পীডত এয়াৰপ্লেনখন উৰিব ধৰে তাক গ্ৰেভিটিয়ে টানি আনিব তললৈকে এনেকৈ সি পৰি যাব কাৰণ এটা প্ৰতিখন প্লেইনৰে এটা মিনিমাম স্পীড থাকে সি 20ত উৰিব নোৱাৰে 30ত উৰিব নোৱাৰে কাৰণ ইমানে ওজন যদি 20ত উৰে না পৰি যাব এই যে চেৰকি যে ঘূৰাই ৰাসত মদ কি কোৱা বুলি যি কয় যদি সেই বাইককেইখন লাহে ঘূৰে ওপৰৰ পৰা সৰি পৰিবনে নাই এটা স্পীড মেইনটেইন কৰাৰ কাৰণেহে সি চক্ৰত ঘূৰি থাকিব পাৰে তেনেকৈ প্লেইনে এটা স্পীড মেইনটেইন কৰাৰ কাৰণেহে ওপৰত ভাহি আছে যদি স্পীডটো কমাই দিয়ে ওপৰৰ পৰা সৰি পৰিব আৰু প্ৰতিখন প্লেইনৰে এটা বেলেগ বেলেগ মিনিমাম স্পীড থাকে যিটো স্পীডত উৰিলে প্লেইনখন আকাশত ভাহি থাকিব পাৰিব আৰু সেই স্পীডটোৰ স্থলত যদি কিবা কাৰণ আহি যায় ষ্টল কণ্ডিশ্যন হৈ প্লেইনখন গ্লাইডো নকৰে ডাইৰেক্ট তলত আহি পৰিব গ্লাইড কৰা চিটুৱেশ্যনো নাথাকে কাৰণ যদি এই ন'জটো আপ কৰি দিয়ে ই গ্লাইড কৰিব নোৱাৰে ই ডাইৰেক্ট এনেকৈ পৰিব ন'জটো ডাউন কৰি দিলে গ্লাইড কৰিব এনেকৈ তললৈকে আহি থাকিব এইটো ন'জ বুলি কৈ দিয়ক আগটো ন'জ বুলি কয় তো প্লেইনখন যদি আপুনি সেই ফুটেজটো চাই এয়াৰপ্লেইনখনৰ ন'জটো আপ আছে আৰু বহুত বেছি স্পীড কম হৈ যোৱাৰ ফলত বেকা হৈ ই গ্ৰেভিটিৰ কাৰণে সৰি পৰিছে এইটো মই কোৱা কথা নহয় দিয়ক এইটো এভিয়েশ্যন এক্সপাৰ্টে কৈছে এতিয়া এক্সপাৰ্টৰ মতে ইয়াক বাৰু পাইলটে কিয় বচাব নোৱাৰিলে চাওক পাইলটে বচাব পাৰিলেহেঁতেন বোলে যদি মাটিৰ একদম কাষত নাথাকিলহেঁতেন যদি আকাশত থাকিলহেঁতেন ষ্টলৰ পৰা বাচিবলৈ জাষ্ট ন'জটো ডাউন কৰি দিয়ে ইঞ্জিনে বেছি পাৱাৰ নিদিলেও ই লাহে লাহে চিলাৰ দৰে নামি আহি থাকে কিন্তু চাগে কিবা এটা এৰৰ মাৰিলে কাৰণ চব সেই মানে মিটাৰতহে আহে বস্তুবিলাক কিমান স্পীডত আছে আমিতো বাইকৰ দৰে গম নাপাওঁ আৰু যে ইমান স্পীডত আছে মিটাৰটো ধৰক বাইকৰ বেয়া হৈ গ'ল আমি গম পাওঁ না নাই 100 মানত যাই আছোঁ দেই ইমান স্পীডত কিন্তু ফ্লাইটততো গম নাপায় ন কিমান স্পীডত আছে চাগে মিটাৰে ভুল ৰিডিং দেখালে গৈ আছিল চাগে কম স্পীডত মিটাৰে বেছি স্পীড দেখালে কিবা এটা ভুল হৈ পিনে কিবা এনেকুৱা টেকনিকেল এৰৰৰ কাৰণে প্লেইনখন ষ্টল হৈ গ'ল যাৰ ফলত পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ কাৰণে এইখন পৰি গ'ল কাৰণ ফ'ৰ্চটো বেছি নাছিল আৰু বুজি পাইছে তো এইটো আছিল ভিডিঅ' মই বুজাব চেষ্টা কৰিলোঁ যে প্লেইন জাৰ্ণি কিমান ছেফ হয় বহুত বেছি ছেফ কিন্তু কিছুমান কিবা কাৰণত হৈ যাব পাৰে এনেকুৱা দুৰ্ঘটনা যেনেকুৱা ইয়াত পাইলটৰ গলত ৰিডিং এটা বা কিবা এটা হ'ল আৰু যাৰ ফলত প্লেইনখন ষ্টল হৈ পিনে সৰি পৰিল কিন্তু প্লেইন এখন ক্ৰেছ হোৱা প্ৰায় নেক্সট টু ইম্পচিবল মানে ইম্পচিবল বুলিও ক'ব নোৱাৰি কিন্তু একদমেই চান্স কম তো নেক্সট যেতিয়া আপোনালোকে ফ্লাইট জাৰ্ণি কৰিব টেনশ্যন মুক্ত হৈ কৰক ফ্লাইটত একো নহয় আৰু ফ্লাইটত যেতিয়া টাৰ্বুলেঞ্চ হয় ভয় নাখাব কাৰণ এখন ফ্লাই বহুত বেছি টাৰ্বুলেঞ্চক সেই কৰিব পৰাকৈ বনোৱা থাকে ইয়াত টাৰ্বুলেঞ্চ কিয় হয় যদি ভিডিঅ' লাগে মই বনাই দিব পাৰিম এটা